নমস্কাৰ গ্ৰহণ কৰিবা। মই শ্ৰী সঞ্জীৱ কুমাৰ দাস। আজি আমি টিউশ্যন হাবত লৈ আহিছোঁ নৱম শ্ৰেণীৰ পঞ্চদশ অধ্যায় সম্ভাৱিতাৰ এইটো আমাৰ পাৰ্ট 4। ইতিমধ্যে আমি 3টা পাৰ্ট আলোচনা কৰিছোঁ। আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'কেইটা চাইছা। যদি এতিয়ালৈ চোৱা নাই প্ৰথমতে সেইকেইটা চাই লোৱা, তেতিয়াহ'লে এই ভিডিঅ'টো বুজাত সুবিধা হ'ব। আৰু সেই ভিডিঅ'কেইটা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো পাবা বা ওপৰত থকা আই বাটনটো ক্লিক কৰিব পাবা। যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই লগে লগে ছাবস্ক্ৰাইব কৰিবা আৰু পৰৱৰ্তী নটিফিকেশ্যনবোৰৰ বাবে বেল আইকনটিও দবাই দিবা। আহচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম অনুশীলনী 15.1ৰ কেইটামান প্ৰব্লেম আলোচনা কৰিম। ইতিমধ্যে আমি উদাহৰণবিলাক আলোচনা কৰিছোঁ। 15.1 কি দিছে? এখন ক্ৰিকেট খেলত এগৰাকী মহিলা ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবায়। তেওঁ বাউণ্ডাৰী নকোবোৱাৰ সম্ভাৱিতা উলিয়াব লাগে। মহিলা ক্ৰিকেটাৰগৰাকীয়ে চোৱা কেইটা বলৰ ভিতৰত 30টা বলৰ ভিতৰত আমাৰ কেইটা বাউণ্ডাৰী কোবায়? 6টা বাউণ্ডাৰী কোবায়। মানে 30টা বলত আমাৰ কেই অভাৰ হয়? 6টাকে ধৰিলে আমাৰ 5 অভাৰ হ'ব। 5 অভাৰত ইয়াৰ 6টা বাউণ্ডাৰী কোবায়। বাউণ্ডাৰী মানে কি 4 বা 6 কোবায়, ঠিক আছে। 6টা বাউণ্ডাৰী কোবায়। গতিকে বাউণ্ডাৰী নকোবোৱাটো আমি কেনেকৈ ওলাম? বাউণ্ডাৰী নকোবোৱা বলৰ সংখ্যাটো আমি কেনেকৈ ওলাম? বাউণ্ডাৰী নকোবোৱা বলৰ সংখ্যাটো জাষ্ট কি কৰিম আমি? 30ৰ পৰা 6 মাইনাছ কৰিলে আমি 24 পাম। গতিকে বাউণ্ডাৰী নকোবোৱা বলৰ সংখ্যাটো কিমান হ'ব? আমাৰ 24 হ'ব, ঠিক আছে। গতিকে আমি কি উলিয়াব দিছে আমাক? বাউণ্ডাৰী নকোবোৱাৰ সম্ভাৱিতা। বাউণ্ডাৰী নকোবোৱা বলৰ সংখ্যা কিমান হ'ব? বলৰ সংখ্যা হ'ব আমাৰ কিমান হ'ব? 30 - 6 = কিমান হ'ব? আমাৰ 24 হ'ব, ঠিক আছে। এতিয়া আমাক কি উলিয়াব দিছে? যে বাউণ্ডাৰী নকোবোৱাৰ সম্ভাৱিতা উলিয়াব দিছিল। গতিকে আমি কি লিখিম? মহিলা ক্ৰিকেটাৰ গৰাকীয়ে বাউণ্ডাৰী নকোবোৱাৰ সম্ভাৱিতা কিমান হ'ব? আমাৰ তলত কিমান হয়? সদায় মুঠ প্ৰচেষ্টা হয়। মুঠ প্ৰচেষ্টা মানে ইয়াত কিমান হৈ আছে? কি কেইটা বলৰ ভিতৰত কেইটা আমাৰ বাউণ্ডাৰী কোবোৱা নাই। গতিকে মুঠ প্ৰচেষ্টা হ'ব আমাৰ 30 হ'ব আৰু ওপৰত হ'ব আমাৰ কেইটা বাউণ্ডাৰী কোবোৱা নাই? 24। গতিকে 24/30 হ'ব, ঠিক আছে। গতিকে আমাৰ এইটো 3 কাটিলে কিমান? 10, 3 কাটিলে কিমান? 8। গতিকে 8 কিমান হ'ব? 10 হ'ব, = কিমান হ'ব? 0.8 হ'ব, ঠিক আছে। গতিকে মহিলা ক্ৰিকেটাৰ গৰাকীয়ে বাউণ্ডাৰী নকোবোৱাৰ সম্ভাৱিতা কিমান পালো আমি? 0. এতিয়া আহিছোঁ নাম্বাৰ 2। নাম্বাৰ 2 কি দিছে? দুটাকৈ সন্তান থকা 15টা পৰিয়ালৰ যাদৃচ্ছিকভাৱে বাছনি কৰা হ'ল আৰু নিম্নোক্ত তথ্যসমূহ লিপিবদ্ধ কৰা হ'ল। অৰ্থাৎ দুটা সন্তান থকা 15টা পৰিয়ালৰ কি কৈছে? আমাৰ এটা ছাৰ্ভে কৰিছে। ছাৰ্ভেটোত কি পাইছে? দুয়োটাই ছোৱালী থকা কেইটা পৰিয়াল পাইছে? 475টা পাইছে, ঠিক আছে। তাত কোনো ল'ৰা নাই। আৰু নেক্সটটো কি পাইছে? অৰ্থাৎ এটা ছোৱালী পোৱা পৰিয়াল কেইটা পাইছে? আমাৰ 814টা। এটা ছোৱালী মানে কি? আনটো কি হ'ব? আমাৰ ল'ৰা হ'ব, যিহেতু দুটা সন্তান থকা পৰিয়ালৰ ছাৰ্ভে কৰা হৈছে, ঠিক আছে। 3 নম্বৰটোত কি পাইছে? ছোৱালী এটাও পোৱা নাই, মানে কি তাত দুয়োটাই ল'ৰা। তাৰ তেনেকুৱা পৰিয়ালৰ সংখ্যা কিমান পাইছে? 211টা পাইছে। ইয়াত প্ৰথমতে আমি কি কৰিব লাগিব? মুঠ প্ৰচেষ্টা। ইয়াত মুঠ প্ৰচেষ্টা কিমান হ'ব? যিহেতু আমাৰ 1500টা পৰিয়ালৰ ছাৰ্ভেটো কৰিছে, গতিকে ইয়াত মুঠ প্ৰচেষ্টা কিমান হ'ব? 1500 হ'ব, ঠিক আছে। নাম্বাৰ 1ত কি কৈছে? যাদৃচ্ছিকভাৱে বাছনি কৰা এটা পৰিয়ালৰ ক্ষেত্ৰত সম্ভাৱিতা নিৰ্ণয় কৰা যে দুয়োজনীয়ে কি হয়? ছোৱালী হয়, ঠিক আছে। ধৰা হ'ল দুজনী ছোৱালী থকা ঘটনাটো
ঘটনাটো আমি কি ধৰিম ঘটনাটো ধৰিম আমি ইকুৱেল টু কিমান ধৰিলোঁ তেতিয়াহ'লে সম্ভাৱিতা আমাৰ কিমান হ'ব P of E1 ইকুৱেল টু কিমান হ'ব আমাৰ তলত কিমান হয় মুঠ প্ৰচেষ্টা হয় মুঠ প্ৰচেষ্টা কিমান 1500 আৰু ওপৰত কিমান হ'ব আমাৰ 475 হ'ব গতিকে এইটো যদি ক্যালকুলেশন কৰাত আমি কিহেৰে কাটিব পাৰোঁ 25 এৰে কাটিব পাৰোঁ 25 এৰে কাটিলে এইটো কিমান হ'ব আমাৰ 60 হ'ব ঠিক আছে আৰু নেক্সট এইটো 25 এৰে কাটিলে কিমান হ'ব 1 হ'ব আৰু আমাৰ 9 হ'ব অৰ্থাৎ 19/60 হ'ব ঠিক আছে নেক্সট আকৌ কি কৈছে এজনী ছোৱালী থকা সম্ভাৱিতা এজনী ছোৱালী থকা ঘটনাটো যদি আমি E2 ধৰো তেতিয়াহ'লে আমি কি উলিয়াব লাগিব P of E2 গতিকে তলত হ'ব আমাৰ কিমান হ'ব আমাৰ মুঠ প্ৰচেষ্টা 1500 আৰু ওপৰত হ'ব আমাৰ এজনী ছোৱালী থকা আমি কেইটা পাইছোঁ পৰিয়াল 814টা পাইছোঁ ঠিক আছে এইটো যদি আমি 2 এৰে কাটি দিওঁ 2 এৰে কাটিলে আমি কিমান পাম 2 এৰে কাটিলে পাম 750 আৰু ওপৰত পাম 2 এৰে কাটিলে 407 ঠিক আছে 407/750 পাম ঠিক আছে আকৌ কি দিছে আমাক কোনো ছোৱালী নথকা কোনো ছোৱালী নথকা ঘটনাটো যদি E3 ধৰো তেতিয়াহ'লে আমি P of E3 মানে কিমান হ'ব আমাৰ P of E3 মানে হ'ব তলত হ'ব আমাৰ কি মুঠ প্ৰচেষ্টা কিমান 1500 আৰু ওপৰত হ'ব আমাৰ 211 ঠিক আছে যেহেতু কোনো ছোৱালী নথকা পৰিয়াল কিমান আছে 211 আছে গতিকে 211/1500 হ'ব ঠিক আছে আমি ইয়াৰে সম্ভাৱিতা কেইটা একাদিক্ৰমে উলিয়ালো এতিয়া আমি কি উলিয়াব লাগে এতিয়া উলিয়াব লাগে যে এই সম্ভাৱিতাবোৰৰ সমষ্টি 1 হয় নে নহয় আমি উলিয়াব গতিকে আমি কি পাম প্ৰথমটোৰ কাৰণে P of E1 plus P of E2 plus P of E3 এই তিনিটা আমি যোগ কৰি 1 হয় নে নহয় আমি চাব লাগে ফাৰ্ষ্টৰ কাৰণে আমি যেটো এইটো ললে আমি আৰু আকৌ লসাগু উলিয়াব লাগিব সেই কাৰণে আমি এইটো ধৰিম ভ্যালু ঠিক আছে P of E1 মানে কিমান ধৰিম 1500 কিমান হ'ব 475 আৰু নেক্সটৰ কাৰণে কিমান হ'ব 1500 আৰু ওপৰত কিমান হ'ব 814 আৰু নেক্সটৰ কাৰণে কিমান হ'ব 1500 আৰু ওপৰত কিমান হ'ব 211 ঠিক আছে গতিকে তলত কিমান হ'ব 1500 হ'ল ওপৰত কিমান হ'ব 475 যোগ 814 যোগ 211 ইকুৱেল টু আমি তলত হ'ল 1500 ঠিক আছে ওপৰত কিমান হ'ব আমাৰ 9 9 একে 10 0 হাতে গ'ল 1 হাতে একে 8 8 একে 9 9 একে 10 0 হাতে গ'ল 1 4 আদে 12 12 2 14 14 একে কিমান 1500 ইকুৱেল কেনসেল কৰিলে আমি 1 পাব অৰ্থাৎ সম্ভাৱিতা তিনিটা যোগফল আমি 1 পাব আগতো এনেকুৱা ধৰণৰ প্ৰমাণ কৰিছো এতিয়া আহিছো নাম্বাৰ 7 তো নাম্বাৰ 7 তো কি দিছে পৰিসংখ্যা বিজ্ঞান বিষয়টো সম্পৰ্কে কোনো ছাত্ৰ-ছাত্ৰীৰ মনোভাৱ জনাৰ উদ্দেশ্যে 200 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজৰ এটা জৰীপ চলোৱা হ'ল অৰ্থাৎ সাৰ্ভে এটা চলোৱা হৈছে প্ৰাপ্ত তথ্যসমূহ নিম্নোক্ত তালিকাত উল্লেখ কৰা হ'ল অৰ্থাৎ মনোভাৱ কি দিছে প্ৰিয় 200 জনৰ ভিতৰত আমাৰ কেইজনে পৰিসংখ্যা বিজ্ঞান ভাল পায় 135 জনে পায় আৰু কেইজনে বেয়া পায় 200 জনৰ ভিতৰত 65 জনে বেয়া গতিকে ইয়াত মুঠ প্ৰচেষ্টা কিমান হ'ব মুঠ প্ৰচেষ্টা হ'ব আমাৰ 200 যেহেতু 200 জনৰ ভিতৰত আমাৰ সাৰ্ভে কৰা হৈছে এক নম্বৰটো কি উলিয়াব দিছে আমাক তেওঁ পৰিসংখ্যা বিজ্ঞান ভাল পায় আৰু তেওঁ পৰিসংখ্যা বিজ্ঞান ভাল নাপায় নাম্বাৰ 1 তো আমি কি কৰিম পৰিসংখ্যা
পৰিসংখ্যা বিজ্ঞান ভাল পোৱা ঘটনাটো যদি U1 ধৰো তেতিয়াহ'লে আমি কি উলিয়াব লাগিব P of U1 উলিয়াব লাগিব P of U1 মানে কি হ'ব পৰিসংখ্যা বিজ্ঞান ভাল পোৱাৰ সম্ভাৱিতা হ'ব P of U1 মানে কিমান হ'ব তলত হয় কিমান হয় মুঠ প্ৰচেষ্টা হয় মুঠ প্ৰচেষ্টা কিমান 200 আৰু ওপৰত হ'ব পৰিসংখ্যা বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰী কিমান আছে 135 আছে ঠিক আছে তোমালোকে পাছেদি কাটিব পাৰা পাছেদি কাটিলে কিমান হ'ব 5 4 গুণ 20 আৰু এইটো 0 হ'ব আৰু পাছেদি এইটো কাটিলে কিমান হ'ব 5 2 গুণ 10 ঠিক আছে আৰু কিমান হ'ব আমাৰ 5 7 গুণ 35 ঠিক আছে অৰ্থাৎ 27/44 ঠিক আছে এতিয়া আহিছো 2 নম্বৰটো কি দিছিল পৰিসংখ্যা বিজ্ঞান ভাল নোপোৱাৰ সম্ভাৱিতা পৰিসংখ্যা বিজ্ঞান ভাল নোপোৱা ঘটনাটো যদি আমি ইটো ধৰো তেতিয়াহ'লে পৰিসংখ্যা বিজ্ঞান ভাল নোপোৱাৰ সম্ভাৱিতা কিমান হ'ব P of E2 হ'ব P of E2 মানে কিমান হ'ব তলত হ'ব মুঠ প্ৰচেষ্টা কিমান 200 আৰু ওপৰত হ'ব আমাৰ পৰিসংখ্যা বিজ্ঞান ভাল নোপোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে 65 আছে ঠিক আছে এইটো যদি আমি পাছেৰে কাটি কিমান হ'ব এইটো 40 হ'ব আৰু পাছেদি কাটিলে 1 হ'ব আৰু 3 হ'ব অৰ্থাৎ 13/40 হ'ল ঠিক আছে এনেকৈ তোমালোকে থৈ দিব পাৰা বা তোমালোকে ডিভাইড কৰিব ইয়াৰ ভেলুটো উলিয়াব আশা কৰোঁ তোমালোকে আজিৰ এপিসোডৰ গণিত তিনিটা ভালকৈ বুজি পাইছা যদি কিবা ডাউট থাকে আমাক সদায় কমেণ্টত জনাবা ইয়াৰ পিছৰ এপিসোডত আমি ৰৈ যোৱা প্ৰব্লেম কেইটা সলভ কৰিবলৈ চেষ্টা কৰিম যদি এতিয়ালৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই লগে লগে সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা